बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ 70 लाख रांनि थुनलाइ आफादनि मावखुलि न'नि गाहाय खुन्थिया बेखेवदों। बाक्सा जिल्लानि 29 नं सुक्लाय सेरफां बियाबनि सिङाव थानाय महिरीपारा उत्तर बेटना बर' गुदि थुनलाइ आफाद आरो उत्तर बेटना आसाम साहित्य सभानि मोनसे जथाय गोदान मावखुलिनि गाहाय खुन्थियाखौ बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ बेखेवनाय खामानिखौ मावफुंदों। उत्तर बेटना गुदि बर' थुनलाइ आफाद आरो उत्तर बेटना आसाम साहित्य सभानि गोलाव समनि दाबिखौ मान होनानै बिटिआर सरकारनिफ्राय 70 लाख रांजों गोदान मावखुलि लुनाय खामानिखौ जागायबाय। जथाय थुनलाइ आफादा मावखुलिखौ गासै 1,50 लाख रांनि बिबांजों लुफुंनो थाखाय खावलायदोंमोन। बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ फोरमायदों उननि समाव आरोबाव 1 कौटि रांखौ होबावनाय जागोन होननानै फोरमायदों। गाहाय खुन्थिया बेखेवनाय हाबाफारिखौ मावफुंनानै प्रमद बर'आ गोजोननाय फोरमायनानै आसा खालामदों। बे फसंथाननि गेजेरजों ओनसोलाव थानाय हारि माहारिफोरनि गेजेराव गोजोन खौसेथिया बांगोन आरो इयुन जोलैखौ रायजो राजानि खामानि मावनो थुलुंगा होगोन होननानै। मेहेरगोनां हाबाफारियाव बिटिआर गाहाय मावफुं सोद्रोमा प्रमद बर'जों लोगोसे 58 नं तामुलपुर बिधान सभा समष्टिनि एमएलए जलेन दैमारी, बिटिआर सरकारनि इएम ररेन्द्र नार्जारी, 30 नं गरेश्वर बियाबनि एमएलए मुस्रि पवित्र बर'जों लोगोसे मोन्नैबो थुनलाइ आफादनि दैदेनगिरि आरो ओनसोलनि गोबां रायजो राजाया बाहागो लायो। बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथाङा बिटिआर ओनसोलाव रायजो राजानि मोजांनि थाखाय बिटिआर सरकारा गोबां बिथांखिफोरनि सायाव खामानि मावबाय थानायनि बाथ्राखौ फोरमायदों। বড়ো সাহিত্য সভা, অসম সাহিত্য সভা একেলগে মহৰীপাৰাত এটা সমন্বয় সাহিত্য সভা বুলি পেলাই একেলগে এখন অফিচতে দুইটা সাহিত্য সভা অফিচ কৰিবলৈ ইয়াত এটা প্ৰস্তাৱ আনিছে আৰু ইয়াৰ আজি আধাৰশিলা স্থাপন হৈছে। ইয়াত ভৱন এটা নিৰ্মাণ কৰা হ'ব য'ত বড়ো সাহিত্য সভা, অসম সাহিত্য সভা একেলগে অফিচ কৰিব, সাহিত্য সেৱা কৰিব। লগতে এই অঞ্চলৰ ৰাইজক এটা সমন্বয়ৰ এটা যাত্ৰাত তেখেতসকলে আগলৈ লৈ যাব। এইটো বহুত ডাঙৰ এটা প্ৰশংসনীয়, কাৰণ যোৱা ৩-৪টা দশকত আমি দেখিছোঁ যে আমাৰ জাতি জনগোষ্ঠীৰ মাজত বিভিন্ন ভুল বুজাবুজি, ঘৃণা, খং বিভিন্ন এটা পৰিৱেশৰ মাজেৰে আহিছে। কিন্তু আজি বড়োলেণ্ডত শান্তি আহিছে আৰু মহৰীপাৰা বড়ো সাহিত্য সভা, অসম সাহিত্য সভা ডাঙৰ এটা উদাহৰণ দাঙি ধৰিছে যে তেখেতসকলে এখন অফিচতে বহি দুইটা সংগঠনে অফিচ কৰিব আৰু এই অঞ্চলৰ ৰাইজক এটা বৌদ্ধিক দিশত আগবাঢ়ি লৈ যাবলৈ তেখেতসকলে কাম কৰিব। বিটিআৰ চৰকাৰৰ পৰা আমি 70 লাখ টকা তেখেতসকলক ফাণ্ড দিছোঁ আৰু এইখিনি নিৰ্মাণ হোৱাৰ পিছত আৰু যিখিনি ফাণ্ড তেখেতসকলক 1.5 কোটি লাগে সেইখিনি ফাণ্ডো আমি প্ৰদান কৰিম। মহৰীপাৰা অঞ্চল আমাৰ সকলো জাতি জনগোষ্ঠী এটা সমন্বয় এটা ক্ষেত্ৰ হয়। ইয়াত এখন হাইস্কুল আছে, এই হাইস্কুলখনতো 1 কোটি টকা আমি বিটিআৰ চৰকাৰৰ পৰা দিছোঁ আৰু ইয়াত আমাৰ ছিনিয়ৰ চিটিজেনসকলো বিভিন্ন তেখেতসকলৰ আলোচনা বিলোচনা বহিবলৈ এটা জাগা লাগে, তেখেতসকলকো আমি এটা ফাণ্ড দিছোঁ আৰু এই অঞ্চলত আগৰ নিচিনা পৰিৱেশ নাই, এতিয়া সুন্দৰ এটা পৰিৱেশ হৈছে। এই পৰিৱেশটো আমি আশা কৰিছিলোঁ আৰু আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত 2020 চনত শান্তি চুক্তি হৈ যোৱাৰ পিছত এই পৰিৱেশটো আহিছে আৰু এই পৰিৱেশটো চিৰদিন আমাৰ ইয়াত ৰাখিবলৈ আমি চেষ্টা কৰিম। কালি কৰ্ণাটকত নিৰ্বাচনৰ ফলত বিপৰ্যয় হ'ল বিজেপি, এক্ষেত্ৰত কিবা ক'ব নেকি? চাওক, আমিতো আপোনালোকে পেপাৰত যিটো দেখাইছে সেইটোৱে চাওঁ। আমি কৰ্ণাটকলৈকে আমি ঢুকি নাপাওঁ, গতিকে কোনে জিকিছে কোনে হাৰিছে মিডিয়াত যিটো দেখিছে আমি সেইটোৱে আমিও চাইছোঁ। গতিকে তাত আৰু বেলেগ ভাবিব লগা নাই। এইটোতো আৰু কৰ্ণাটকৰ ৰিজাল্টটো আৰু অসমত পাতিলে একো লাভ নাই, কাৰণ কৰ্ণাটকটো কৰ্ণাটক, অসমটো অসম। এটা বিতৰ্ক হৈছে গোৰেশ্বৰ মহাবিদ্যালয়ত যে পিতৃৰ মানুহক প্ৰাধান্য দিয়া, এইটো ছিষ্টেমত কৰিছে, ছিষ্টেমত গৈছে। এইটো মই ক'ব নিবিচাৰোঁ, কাৰণ এইটো ছিষ্টেমত যাই পেলাই কৰিছে। যেনেকৈ কৰিব লাগে আমাৰ অফিচাৰসকলে কৰিছে, চাই পেলাই সেইটোৱে হ'ব। আপোনাৰ হস্তক্ষেপ থকাৰ এটা মোৰ একো হস্তক্ষেপ নাই। চবচে বেছি হস্তক্ষেপ নকৰা মানুহ ময়ে, আৰু শিক্ষাৰ ক্ষেত্ৰত আৰু বেছি মই হস্তক্ষেপ নকৰোঁ।